আজিৰ দিনটো আৰম্ভণি কৰিছোঁ ৰীল বনোৱাৰ পৰা। এইজনী আমাৰ নিচি বাইদেৱে বনাই আছে ৰীল, আৰু লগত ওলমি আহিলোঁ আমি কেইটা যে আমিও ৰীল বনাওঁ বুলি, আৰু এইজনী হৈছোঁ মই। এইফালে আমি বনাই ল'লোঁ তিনিজনীয়ে ৰীল এটা। যিহেতু বিহুৰ বতৰ নাচি দিলোঁ আৰু বিহুকে এপাক। এইকেইটাক চাওক, মাৰিব হেনো এইটোৱে সিটোক। ধেমালি কৰিছোঁ ৰাইজ, সঁচা বুলি নেভাবিব। তাৰ পিছদিনা আমি দুজনীয়ে ওলালোঁ হাঁহি হাঁহি প্ৰাইজ ল'বলৈ বুলি। এনুৱেল উইকৰ প্ৰাইজবোৰ আজি দিছে, তাকে ল'বলৈ আমি দুজনীয়ে ৰাওনা হ'লোঁ অডিটৰিয়ামটোলৈ। আহি দেখোঁ প্ৰাইজ লোৱা আৰু দিয়া পৰ্ব আৰম্ভ হ'লেই। এইফালে চাওক, নিচি আৰু ত্ৰিবেণী বাই ল'ব গৈছে ক্লাছিকেল ডেন্সত ছেকেণ্ড পজিশ্যন পোৱাৰ প্ৰাইজটো। তাৰ পিছত আমি গ'লোঁ শ্বৰ্ট ফিল্ম কম্পিটিশ্যনৰ ছেকেণ্ড পজিশ্যন পোৱাৰ প্ৰাইজটো ল'বলৈ। সেইজনী মই দেই, ব্লু কালাৰ কুৰ্তি পিন্ধাজনী। তাৰ পিছত কি আৰু, আহি কেনে মই শুই থাকিলোঁ। কি চাই আছে আপোনালোকেও শুই থাকক। আজিলৈ ইমানে, বাই বাই।